এটা হল বুট জলকীয়া মই বুট জলকীয়াৰ ভিডিও আগতে এটা বনাইছিলো প্লান্টেশন কৰাৰ 4-5 দিন পিছৰ এটা ভিডিও আপলোড কৰিছিলো ইউটিউব চেনেলত আৰু আজি মিনিমাম 2 মাহ 1.5 মাহ হল এই 50 ৰ পৰা 55 দিন হৈছে এটো প্লান্টেশন কৰাৰ আজি আকৌ এটা ভিডিও বনাই আপোনালোকক দেখাবলৈ ওলাইছো এটো চাই লওক এতিয়া মানে ফুল আহিব ধৰিছে গাছটো কিমান ধুনীয়াকৈ গ্ৰোথ দি আছে ঠাণ্ডাৰ বতৰ তথাপিও গছটো ধুনীয়াকৈ বাঢ়ি আছে মালচিং ফিল্ম ব্যৱহাৰ কৰি লগাইছো মালচিং লগাৰ লাভ হলো এটো যে গাহ বন নুঠে গছটো ধুনীয়া থাকে এটো চাক ফুল কিমান ধুনীয়াকৈ আহি আছে একেলগে 4টা 5টা কৈ ফুল আহি আছে বহুত ধুনীয়া মই আগতে এটো খেতি কৰা নাই এই বছৰ ফাৰ্স্ট টাইম কৰিছো তো চাক কিমান ফুল লাগিছে ফুল আহিব ধৰিছে তো কলি ওলাই আছে চাইলো 5টা একেলগতে 5টা লাগিছে গছটো কিমান ধুনীয়াকৈ বান্ধি আছে চাক গছৰ এটা গছৰ পৰা ধৰি লওক 7-8টা কৈ ব্ৰাঞ্চ লৈ আছে এটো হল মেইন আৰু তলৰ পৰা ব্ৰাঞ্চ কেইটা ওলাই আছে এটোতকৈ বেছি ডাঙৰ হৈ গল আপোনালোকে যদি খেতি কৰে বস্তাৰ পৰা ধৰি লওক ওপেন ফিল্ডত খেতিটো ধুনীয়া হয় মই জনামতে কৈ আছো কিয়নো মই বস্তাত লগাইছিলো যোৱা বছৰ ইমান ফল পোৱা নাই তো যদি আপুনি ওপেন ফিল্ডত খেতিটো কৰিব ধুনীয়াকৈ খেতিৰ যতন ল'ব তেতিয়া আপোনাৰ প্ৰডাকশনটো নিশ্চয় ভালে হ'ব আপোনালোকে চাওক কিমান ধুনীয়া হৈছে আৰু মালচিং নিদিয়াকৈ কৰিছো হেতু ইমান মানে গছটো গ্ৰোথ নাই হেতু হৈ যাব এটো মানে বেড তৈয়াৰ কৰি দিছো আমি বেড বনাই দিছো এটো চাওক বৰষুণ দিছে এতিয়া পানীৰ কোনো প্ৰয়োজন নাই তো যেতিয়া গৰমটো আহিব তেতিয়া গছৰ গ্ৰোথটো আৰু ধুনীয়াকৈ বাঢ়ি যাব প্ৰত্যেকটো গছৰে মানে স্বাস্থ্যটো ভালে আছে আৰু ফুল আহিব ধৰিছে আপোনালোকে কোনোবাই যদি কৰিছে কেনেকুৱা হৈছে জনাব আপোনালোকে চাব পাৰে বহুত ধুনীয়া মানে মই এটো খেতি কেতিয়াও কৰা নাই ইউটিউবত মানে মানুহে কৰে চাই থাকো ফেসবুক গ্ৰুপত চাই থাকো সেইকাৰণে মানে এই বছৰ কৰিছো চাও কেনেকুৱা হয় অহা বছৰ মানে সৰকৈ কৰিম এটো চাক ফুল আহিব ধৰিছে ইয়াত আমি হাতৰ পৰা 800 পুলি লগাইছো ঠাণ্ডাৰ বতৰত আপোনালোকে ফাঙ্গিসাইড স্প্ৰে কৰি থাকিব নহলে গছত বেকুৰ লাগি যাব ইনডেক্স স্প্ৰে কৰিব পাৰে বা ৰেডোমেল গোল্ড সাফ এইবিলাক ফাঙ্গিসাইড আপোনালোকে স্প্ৰে কৰি থাকিব এসপ্তাহৰ মূৰে মূৰে তেতিয়া খেতিটো ভালে থাকিব নহলে গছৰ পাতবোৰ হালধীয়া হৈ থাকিব এটো চাক বহুত ধুনীয়া লাগিছে আৰু আগলৈ ভিডিও বনাই দিম কেনেকুৱা ফল হয় আগলৈ ভিডিও বনাম চাই থাকিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব তেতিয়া আৰু ভিডিও বনাব মানে ইচ্ছা জাগিব মনত